বেলেগ টাইমত পালোহি দেই অ' পেহী ইটো যে কি হ'ল ইছৰাম মই নাখাওঁ দেই কুকুৰা এটা সেই লোকেল কুকুৰা দেখোন একেবাৰে দেই আমাৰ কালি পেহা এই 3 কেজি ডাঙৰ ডাকুৱা কুকুৰা এটা কিনি আনিলে এইখিনি যে বৰত বৰ ভাঙোং বুলি অ' পেহী হা কথা এটা নহয় কি এইটো 3 কেজি ডাকুৱা নহয় অ' পেহী শুন আকৌ কথা এটা শুন আকৌ কালি গগৈ দাকক খুদোহে সিহঁতৰ কুকুৰা এজনী সেয়ালে গোটেই ৰাতিটো চিঞৰ বাখৰ কৰি ফুৰিছে অঁ মোৰ কিন্তু সন্দেহ এইজনীয়ে হ'ব কথা ক'ব লাগিছ আমাৰ পেহাই নিজে কিনি আনিছে আকৌ ঐ চা মিছা কথা নকবি এইটো 3 কেজি ডাকুৱা নহয় অ' পেহী সঁচা কথা ক মইতো নিজৰ পাতি যাম মই নকওঁ কচোন মানখন নাছিলে কিন্তু নকবি আকৌ নকওঁ মোক খোৱাবি নাই অঁ তোকো খুৱাম দেই তাৰপৰা সেই কুকুৰাটো ঘূৰি ফুৰিছে এটা গধূলিলৈকে মানুহখন অহা নাই তাৰপৰা মই আমাৰ চুকত সোমালে কাপকৈ ধৰি থৈ ৰাতিপুৱা উঠিছোঁ অ' তই নকবি তই আহিবি কিন্তু দেই মাজে মাজে আমাৰো সেয়া তাৰপৰা মই মাজে মাজে খাওঁ তোৰ চাগে বেছিকৈ সিহঁতৰ চাগে বেছিকৈ এইটো বৰ ভাল চৰিত্ৰ নহয় আকৌ পেহী গাঁৱত এইবোৰ চলি থাকে তথাপিতো পেহী তই কিন্তু মানুহ দেই তই চাগে এই কণীকে খাবলৈ চাগে গোটেই সংসাৰটোৰ ল'ৰা ছোৱালীকেইটাক মাতিছ নহয় আৰু নাতিনীকেইটাকো মাতিছ চাগে ইছ নকওঁ মাতিবি আকৌ তেতিয়াহে